বছৰৰ আগলৈকে এই কম্পাউণ্ডত কোনোদিন পানী উঠা নাছিল, ৰাজগড় ৰাস্তাত পানী উঠা নাছিল। আৰু আটাইতকৈ দুখ লাগে এতিয়াৰ যিজন চিফ মিনিষ্টাৰ, তেওঁ আগতেও ইয়াতে তৰুণ গগৈ টাইমত তেওঁ মিনিষ্টাৰ আছিলে, তেতিয়াৰ পৰা তেওঁ দেখিছে সমস্যাখিনি দেখিছে। এতিয়া বৰ বেছিটো কৈ একো লাভ নাই, আন্তৰিকতাৰে যদি কামটো নকৰে, মাষ্টাৰ প্লেন যদি ছাকচেছ নকৰে, মই ভাবোঁ এই ফ্লাইঅভাৰবিলাক মিনিংলেছ বনাই একো লাভ নাই। কোটি কোটি টকাৰ শ্ৰাদ্ধ কৰা হৈছে, তাতকৈ যদি গুৱাহাটীৰ মানুহৰ পানীৰ সমস্যাখিনি তেওঁ দূৰ কৰিব পাৰিলেহেঁতেন, মই ক'লোহেঁতেন তেওঁ সঁচাকৈয়ে দূৰদৰ্শী চিফ মিনিষ্টাৰ। মানে প্ৰথমতে যিটো আমাৰ জ্বলন্ত সমস্যা, যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ কাম, সেইটো কৰি বাকীখিনি কাম কৰিব লাগে। তেওঁ কোনো গুৰুত্বই নিদিলে, কাৰণ যিটো তেওঁ চকুৰে দেখি আহিছে আজি প্ৰথম মিনিষ্টাৰ হোৱাৰ পৰা, তেওঁ প্ৰতিবাৰেই আপোনাৰ সদায় ক'বলৈ গ'লে ভেৰি মানে টপ ব্ৰাছৰ পলিটিচিয়ান। কংগ্ৰেছৰ টাইমতো পাৱাৰফুল মিনিষ্টাৰ আছিলে, এতিয়াতো ক'বই নালাগে। তেওঁ যদি আন্তৰিকতাৰে মাষ্টাৰ প্লেন লৈ এই গুৱাহাটীৰ বানপানীৰ সমস্যাখিনিকে যদি মানুহক কৰিলেহেঁতেন, তেওঁ বুকু ডাঠ কৰি মানুহে ক'ব পাৰিলেহেঁতেন হয় হেমন্ত বিশ্ব শৰ্মাই আমাৰ কাৰণে কিবা কৰিছে। আৰু ফ্লাইঅভাৰকেইখনতো মই চকুৰ চমকৰ বাহিৰে একো নাভাবোঁ। তাৰ পৰা গাড়ী থকা মানুহৰ অহা যোৱাত অকণমান সুবিধা অসুবিধা কথা আহে, কিন্তু আজি কি কোন তাত ব্ৰিজত উঠিবলৈ যাব? আজিৰ দিনত এই ফ্লাইঅভাৰত উঠিবলৈ কোন যাব? ঘৰৰ পৰা ওলাবই নোৱাৰি। কি ক'ম আৰু, মানে আমালোক ইয়াত মানে জব কৰোঁ, জবৰ কাৰণে আমাৰ ৰুম ভাড়া থাকোঁ ইয়াত। কিন্তু এতিয়া কি কৰিম, য'ত থাকোঁ মানে এইটো মানে পূৰা লাজ লগাই কথা এটা যে পানীত আবদ্ধ হৈ থকা।